আমি আহিছোঁ এতিয়া লিভিং ৰুট ব্ৰিজলৈ ডাউকিৰ ওচৰতে থকা লিভিং ৰুট ব্ৰিজ অলপ জুৰিৰ শব্দ ঝৰঝৰ শব্দ হৈছে জুৰিৰ এইটো হৈছে ৰাস্তা লিভিং ৰুট ব্ৰিজলৈ যোৱা ৰাস্তাটো অলপমান কষ্টকৰ কিন্তু দেই ভাগৰ লাগে তথাপি আহিছোঁ আমি লিভিং ৰুট ব্ৰিজ চাম বুলি আহিছোঁ ৰাস্তাটো ওখ চাপৰ বহুত মানুহ আহি আছে মানুহবোৰ বহুত দূৰ দূৰণিৰ পৰা আহিছে কষ্ট কৰি আহিছে দেই মানুহবিলাক We are coming to Living Root Bridge situated in Dauki Living Root Bridge লৈ আহিছোঁ এয়া হৈছে ৰুট ব্ৰিজৰ ৰাস্তা লিভিং ৰুট ব্ৰিজৰ ৰাস্তা This is the way to Living Root Bridge কি ধুনীয়া পৰিৱেশ নহয় লিভিং ৰুট ব্ৰিজ লিভিং ৰুট ব্ৰিজৰ কাষৰ কৰ্তব্য ভাবি এয়া হৈছে লিভিং ৰুট ব্ৰিজ শিপাৰ গাঁঠিৰে তৈয়াৰ কৰা এখন দলং বহুত পৰ্যটক আহিছে বহুত দূৰ দূৰণিৰ পৰা আহিছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহ আহিছে বহুত মানুহকে লগ পাইছোঁ বিভিন্ন ভাষা ভাষী পৰ্যটক ইয়ালৈ আহিছে বেলেগ ধৰণৰ পৰিৱেশ এটা এইখনে হৈছে লিভিং ৰুট ব্ৰিজ সিপাৰে বনোৱা এখন দলং এইখন চাবলৈ বহুত মানুহ আহে লিভিং ৰুট ব্ৰিজৰ এয়া পৰিৱেশ চৰাই চিৰিকটিৰ মাত পানীৰ ঝৰঝৰ শব্দ বিভিন্ন মানুহৰ কথা বতৰা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় ইয়াতে ফটফটীয়া পানীৰ তলত জিলিকি আছে চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ এইখন হৈছে ব্ৰিজ ইয়াত সিপাৰে সৃষ্টি হৈছে এখন ব্ৰিজ সিপাৰে তৈয়াৰ হৈছে প্ৰকৃতিৰ কি অপৰূপ উপহাৰ প্ৰকৃতিয়ে সুন্দৰ উপহাৰ দিছে ইয়াতে বহুত ওখ ভাগৰ লাগে